পিটিয়ে কিবা চাকৰি কৰিম মই চাকৰি কৰিবি অ, কৰ ভাল কিন্তু কথা পইচা দিবা লাগব হেই পইচা এই খেতি কৰ পইচা দিবা আহিছি নহয় বহুত চলি চাকৰি হৈছে বহুত চলি চাকৰি দিছে এই বাপা এই ৰিক্স ল'বা নৰা কাকো আজিকালি নাই নাই হ'ব এইবাৰ হ'ব না, হ'ব এই ৰিক্স ল'ব পাৰবি পাৰিম পাৰিম পাৰা যদি মাতচোন চাং যা আহক ছাৰ আহক ভাইটি ভাত খাবার সময় পোৱা নাই গোটেই অঞ্চল ঘূৰি আছো গম পাইছা না চেংৰা চলি আছে চাকৰি মেলি ঘৰখন বাচি যায় লাগে নিজৰ কাৰণে আকৌ লাগা নাই ঠিক দে ভাইটি দেৰি কৰিব নালাগে অ মই পিটিক মাত দেম দেম ঐ পটকে আনক এ বহুত ছাৰ এইটোৱে পিটি আমাৰ ঐ বক 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 এই বাপা ব এই বাপা আজিকালি পইচা পাতি দিবা ভয়ে লগা হৈছে নাই নাই চিন্তা কৰিব নালাগে এই বাপা আগতে বহুত পইচা মাৰা গৈছে মোৰ ইনকে আপুনি ভাল মানুহ পৰা নাই এবাৰ মই ভাল জাগাত পৰছো আৰু ভাল জাগাত দিম একেবাৰে আপুনি বেলেগ উঠবা নাগে নগনৰ আপাৰটা সুধক তোটাকে মই দিছো জানে বাপাই জানে হৈছে বাপা আজি কিমান দিবা লাগিব তোক এতিয়া মই কৈছো আপোনাক বুজে ভালকে কথাটো কওঁ মই এতিয়া আপুনি 1 লাখ টকা দিয়ক বাকি এপাৰ্টমেন্ট দিম এখন যদি এপাৰ্টমেন্ট দিম এখন 2 লাখ টকা 2 লাখ টকা মই দিম ও কথা মতে কাম হ'ব লাগিব কিন্তু কথা মতে হ'ব চিন্তা কৰিব নালাগে কথা মতে হ'ব আজি 1 লাখ টকা দিলো বাকি খিনি তই এপইন্টমেন্ট খান ঘৰক লৈ আহিবি হ'ব হ'ব কিলাৰ কৰি দিম আই কেতিয়াবা আহিলি মই আৰু মাজৰে চাহ খাই যাম ফোন কৰি থাকি দে ঠিক আছে দে এ ভাই চাকৰিটো কি হ'ল আজি 6 মাহ হ'ল আকৌ খবৰে বনাই তাকেতো ভাই অ মই ঘৰত যাব পৰা নাই ঘৰত গেলে পিটি মোক গালি দে মোৰো অলপ সন্দেহ হৈছিল তাক তই সি কিবা এটা বুদ্ধি কৰি মাতবা লাগছিল দেছো ফোন এটা মাৰ হেল্ল' ছাৰ এই মানুহ এটা পাইছিলো আৰু এই আপুনি একবাৰ আহি যাওক পইচাখিনি লৈ যাওক ছাৰ আজি ল'ৰাটো ক'ত আছে 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 ভিতৰে আছে আহক ভিতৰে আহক বাহিৰত বহো নেকি নাই নাই আহক ভিতৰে ভাল হ'ব ভিতৰে আহক এই বলক বলক অ